আমার ইয়াতে দুটা প্রোগ্রাম আয়োজন করেছে। এটা হয় আমার ডিজিটাল সাইবার ক্রাইম মোবাইল ফরেন্সিকৰ ওপৰত ট্ৰেইনিং। এইটো CDEC और नीलेटर পৰা বিষয়া আহি পেলাই আমাৰ প্ৰায় 45 জন অফিচাৰক ট্ৰেইনিং দিব, একদিনীয়া ট্ৰেইনিং। এই ট্ৰেইনিঙৰ পিছত তেওঁলোকৰ এটা পৰীক্ষা পাতা হ'ব। পৰীক্ষাত যেনেকুৱা মাৰ্কছ পাব এনেকুৱা 20 জন আমি সিলেক্ট কৰি পেলাই এডভান্স ট্ৰেইনিং কাৰণে গুৱাহাটী পঠাম তেওঁলোকক। এইটো আমাৰ চাইবাৰ ক্রাইম ইনভেস্টিগেশন কৰিবৰ কাৰণে আমি নোডেল এটা প্ৰত্যেক জিলাত এটা টিম বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাক নিৰ্দেশ দিছিলে SP মিটিং যেতিয়া দুলীয়াজান হৈছিলে কি প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা সাইবার ক্রাইম ইনভেস্টিগেশন কাৰণে পুল বনাব লাগে, রিসোর্স পুল বনাই পেলাই বাকি তেওঁলোকৰ নিজে নিজে থানাত গৈ পেলাই বাকি মানুহ ট্ৰেইনিং দিব। তো এইটো আঁচনি তেনেকুৱা আমি আজি হাতত লৈছোঁ। একদিনীয়া ট্ৰেইনিং চলিব। আৰু ট্ৰেইনিং যে আছে CDECৰ পৰা অফিচাৰ আহিছে, নীলেটৰ পৰা আহিছে, ফ্ৰী ট্ৰেইনিং কৰা হ'ব। ইয়াৰ ওপৰত আমি যোৱা নতুন চৰকাৰৰ গঠন হোৱাৰ পিছত কোকৰাঝাৰ জিলা হওক বা BTADৰ অন্য জিলা হওক যথেষ্ট পুলিচ ভাল কাম কৰিছে। তো তেওঁলোকক ৰিকগনিশ্যন আমি আজি কৰিছোঁ আৰু প্ৰায় জোৱান আৰু বিষয়াসকলক আমি 64 এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট আমি আজি বিতৰণ কৰিছোঁ। আপুনি জানেই ইয়াতে অপৰাধ নিয়ন্ত্ৰণ কৰা হওক বা আৰু আমাৰ এইটো উগ্ৰপন্থী সমস্যাৰ সমাধান কৰা হওক বা নিৰাপত্তা প্ৰদান কৰা হওক, সব ক্ষেত্ৰত পুলিচ যথেষ্ট ভাল কাম কৰিছে। আৰু এইটো ভাল কামৰ তেওঁলোকৰ মনত ৰাখি আজি আমি ইয়াতে এপ্ৰিচিয়েশ্যন দিছোঁ। যোৱা প্ৰায় 8 মাহত কোকৰাঝাৰ পুলিচ অকলে 8000 kg গাঞ্জা ৰিকভাৰ কৰিছে। তো এইটো যথেষ্ট ভাল কাম হয়। আৰু ইয়াতে जो অফিচাৰ বিষয়া জোৱানসকল ইনভল্ভ আছিলে তেওঁলোকক আমি আজি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিছোঁ। ইয়াৰ ওপৰত NLFB সাৰেণ্ডাৰ হওক বা তেওঁলোকক ৱেপন ৰিকভাৰী হওক, সব ক্ষেত্ৰত যথেষ্ট ভাল কাম হৈছে। বা ইয়াতে অভয়কুটি কেছত जो ৰেপ মাৰ্ডাৰ কেছ আছিলে তাত তদন্ত কৰা হওক, নিয়ম মতে সময়মতে ভাল কাম কৰিছে। তো তেওঁলোকক আমি আজি এপ্ৰিচিয়েট কৰিছোঁ। আৰু এতিয়া আমাৰ একদিনীয়া ট্ৰেইনিং আৰম্ভ হ'ব। আপোনাক সবক মই ধন্যবাদ জনাইছোঁ আপুনি ইয়াত উপস্থিত। তাত তথ্য পাইছোঁ আৰু আমি অলৰেডি 8টা মানুহ আমি অলৰেडी अरेस्ट কৰিছোঁ তাত। और उसमें हमें बाकी डिटेल्स भी मिले हैं कि जो पैसे का ट्रांजैक्शन हुआ था, किस तरीके से किसने पैसे, और उसमें कुछ पैसे भी हमने रिकवर किए हुए हैं। एग्जैक्ट डिटेल हम आपको अभी इमीडिएटली डिस्क्लोज नहीं करेंगे। वी आर एक्सपेक्टिंग कि अगले कुछ दिनों में ही वो सारे के सारे जो बचे हुए एक्यूज हैं वो भी पकड़े जाएंगे और ये केस पूरी तरीके से सॉल्व हो जाएगा। बाकी सारे तथ्य हमें मिल चुके हैं और शॉर्टली जो एब्सकॉन्डिंग एक्यूज है वो भी पकड़े जाएंगे। उस टाइम पे हम आपको प्रॉपरली सारी डिटेल्स ब्रीफ कर देंगे। अभी सारी डिटेल्स इसलिए नहीं बता रहे क्योंकि कुछ सेंसिटिव डिटेल्स है जो बताने से एक्यूज को मदद हो सकती है, वो भाग सकती है। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। कक्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रोफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।